নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আকৌ লৈছোঁ অন্য এটি বায়োগ্ৰাফি চিৰিজ। আজি আমি জানিম অসমৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা মদাহী ছাৰ বসুমতাৰী ছাৰ নামে খ্যাত অভিনেতাজনৰ বিষয়ে। বলকচোন, তেওঁৰ ঘৰ ক'ত, তেওঁৰ নাম কি আমি জানো। বসুমতাৰী ছাৰৰ আচল নাম হৈছে ফাইলাও বসুমতাৰী। তেওঁৰ বাক্সা জিলাত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ ডেট অফ বাৰ্থ হৈছে 1970 চনৰ 8 জুন। তেওঁ বাক্সা জিলাৰ লাউখাটা গাঁৱত বসবাস কৰে। তেওঁ এতিয়া কৰ্মসূত্ৰে গুৱাহাটীতে থাকে। তেওঁ বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰাৰ লগতে বহুতো চিৰিয়েলত তেওঁ বা চিনেমাতো তেওঁ অভিনয় কৰিছে। গতিকে বন্ধুসকল, আজিলৈকে ইমানেই আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।